Hello friends, welcome back to BigyaJyoti. আজি BigyaJyoti ডিব্ৰুগড়ত জন্মস্থানত জন্ম হৈ লৰালি কৈশোৰ শৈশৱ পাৰ কৰা ঠাইখনৰ মাদকতাই বেলেগ নে কি কয় ঘৰতে আছো ভাবিলো কি কৰো অকনমান বেলেগ ধৰণৰ সোৱাদ লৈ চাবলৈ মন গল গটিকে ঘপিয়াই কাটিলো কলপাত অকনমান কচু বিচাৰি আনিলো কচু বিলাহী নহৰু নিমখ জলকীয়া অকনমান হালধি আৰু অকনমান মিঠাতেল দি এয়া বনাইছো কলপাতত দিয়া কচুৰ আঞ্জা My dear friends, এই আঞ্জা নতুন নহয় এই আঞ্জা অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত এক আঞ্জা আপোনালোক সকলোৱে জানে ইয়াৰ গোন্ধ আৰু সোৱাদ অনন্য হয় কিন্তু গোন্ধ আৰু সোৱাদৰ লগে লগে ইয়াত আছে বহুখিনি স্বাস্থ্যসন্মত গুণাগুণ আৰু এই বিষয়ে নতুন কিছু গৱেষণাও হৈছে গতিকে এই স্বাস্থ্যসন্মত গুণাগুণবিলাকৰ লগত সংগতি ৰাখি বিজ্ঞাজ্যোতিৰ আজি 3 minute science video to know more watch the video till end গৱেষণাই কয় যে এই কলপাতত আসলতে বহু পৰিমাণে পলিফিনলিক কম্পাউণ্ড আৰু কিছুমান এনজাইমছ পোৱা যায় আৰু সেই পলিফিনলিক কম্পাউণ্ডছ বিলাক আসলতে বহু পৰিমাণে নেচাৰেল এন্টিঅক্সিডেন্টছ আৰু নতুন গৱেষণাই কয় যে নেচাৰেল এন্টিঅক্সিডেন্টছ যিবিলাক কলপাতৰ পৰা পোৱা যায় সেই নেচাৰেল এন্টিঅক্সিডেন্টছ বিলাকে কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰে তাৰ উপৰিও তাত কলপাতত যিবিলাক নেচাৰেল এন্টিঅক্সিডেন্টছ এনজাইম আছে সেইবিলাকে আন এটা কম্পাউণ্ড কেমিকেল কম্পাউণ্ড ফৰ্ম কৰে আৰু সেই কম্পাউণ্ডটোৰ নাম হৈছে এল-ডোপা সেই এল-ডোপা পাৰ্কিনছন ডিজিজৰ ক্ষেত্ৰত আৰোগ্য লাভৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা গতিকে নিয়মীয়াকৈ যদি এই কলপাতত ৰন্ধন প্ৰকৰণ কৰি খোৱা যায় তেতিয়াহ'লে সেই তাত থকা পলিফিনলিক কম্পাউণ্ড এণ্ড নেচাৰেল এণ্টিঅক্সিডেণ্টছ এনজাইমছ এল-ডোপা এই বস্তুবিলাক আচলতে আমাৰ স্বাস্থ্যলৈ বা আমাৰ দেহলৈ যোৱাত সহায় হয় কিছুমান গৱেষণাই কয় এই কলপাতত আছে এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ তাৰ অৰ্থটো হৈছে এই কলপাতত থকা কিছুমান এনে গুণ আছে যি গুণে আচলতে খাদ্যবস্তুত থকা বেক্টেৰিয়া ধ্বংস কৰিব পাৰে তাৰ উপৰিও আৰু কিছুমান গৱেষণাই কয় যে ইট ইজ দি এণ্টিফাংগেল এণ্ড এণ্টিভাইৰেল তাৰ অৰ্থটো হৈছে ইট হেজ সাম ইনগ্ৰেডিয়েণ্টছ দ্যাট কিলছ দি বেক্টেৰিয়া ভাইৰাছ এণ্ড দি ফাংগাছ নতুন গৱেষণা এটাই প্ৰকাশ কৰা তথ্য অনুসৰি এই কলপাতত আছে একবিধ পলিফিনলিক কম্পাউণ্ড যাক কোৱা হয় EGCG মিন্স এপিগেলোকেটেচিন গেলেট সেই পলিফিনলিক কম্পাউণ্ড গ্ৰীণ টিটো পোৱা যায় আৰু সেই পলিফিনলিক কম্পাউণ্ড এটা বিশেষ ৰোগত ব্যৱহাৰ কৰা হয় আৰু সেই ৰোগটোৰ নাম হৈছে টাইপ 2 ডায়েবেটিছ তাৰ অৰ্থটো হ'ল কলপাতত থকা পলিফিনলিক কম্পাউণ্ডে টাইপ 2 ডায়েবেটিছ বেমাৰ হ্ৰাস হোৱাত সহায় কৰে বা প্ৰতিৰোধ কৰাত সহায় কৰে গতিকে কলপাতত যদি আমি নিয়মীয়াকৈ ৰন্ধন প্ৰকৰণ কৰি পেলাই আমি খোৱা যায় তেতিয়াহ'লে আওপকীয়াকৈ আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ বা গুণাগুণ আমাৰ স্বাস্থ্যই লাভ কৰে কলপাত খিলাৰ তলৰ ফালে এটা বিশেষ কোটিং থাকে এই বিশেষ কোটিংটোৰ নাম হ'ল যে ফ্লেভাৰেবল ৱেক্সি কোটিং এই বিশেষ কোটিংটো আপুনি মন কৰিব কলপাত খিলাত যদি আপুনি হাতখন এনেকৈ লগাই দিয়ে হাতখনত বগা বগা লাগি আহে এই বগা বগা বস্তুটো হৈছে এটা ফ্লেভাৰেবল ৱেক্সি কোটিং এই ফ্লেভাৰেবল ৱেক্সি কোটিংটোৱে আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী কাৰণ কলপাতখিলা যেতিয়া গৰম কৰি দিয়া হয় বা যেতিয়া বস্তু ইয়াত ৰখা হয় এইটো ছাইডত যেতিয়া ৰখা হয় তেতিয়া এই ৱেক্সি কোটিংটো গলি যায় গলি আমাৰ খাদ্যত মিহলি হয় আৰু খাদ্যত মিহলি হৈ আমাৰ দেহৰ ভিতৰলৈ যায় সেই ৱেক্সি কোটিংটোৰ লগে লগে ইয়াত থকা এণ্টিঅক্সিডেণ্ট এণ্টিবেক্টেৰিয়েল এণ্টি ফাংগেল যি ধৰণৰ বা এনজাইমছ যি ধৰণৰ কেমিকেল কম্পাউণ্ডছ আছে কম বেছি পৰিমাণে গলি আমাৰ খাদ্যত মিহলি হৈ আমাৰ দেহৰ ভিতৰলৈ যায় এটা কথা মন কৰিব এই কলপাতখিলা বহুলোকে বিভিন্ন ধৰণৰ কাম কাজত ব্যৱহাৰ কৰে কিন্তু বহুলোকে নীতি নিয়ম অনুসাৰে বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে কোনোবাই ওপৰৰ ছাইডে খাদ্য খোৱাৰ চেষ্টা কৰে কোনোবাই তলৰ ছাইডে খায় কিন্তু এটা কথা মন কৰিব বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে কলপাতখিলাৰ আচলতে এই তলৰ ছাইডত গৰম খাদ্য দি পেলাই খালেহে আচলতে সেই স্বাস্থ্যৰ কাৰণে যিটো গুণাগুণ পাব লাগে সেই স্বাস্থ্যৰ গুণাগুণটো পোৱা যায় গতিকে নিয়মীয়াকৈ কলপাতত যদি কিছুমান আঞ্জা বনাই খোৱা হয় বা গৰম খাদ্য দি পেলাই যদি কলপাতৰ খোৱা হয় তেতিয়াহ'লে সেইখিনি আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী এই কথাটো অৱশ্যে ট্ৰেডিশ্যনেলিও চলি আহিছে কিন্তু এতিয়া বৈজ্ঞানিক গৱেষণাই আচলতে সেই কথাটো কয় বিভিন্ন বেমাৰৰ কাৰণে কলপাতে আমাক পৰোক্ষ বা প্ৰত্যক্ষভাৱে আমাক সহায় কৰি থাকে That's the 3 minute science you have enjoyed see you next